নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা টেকনিকেল ভিডিঅ'লৈ। আজি আমি বিশেষ এটা টপিকৰ ওপৰত আলোচনা কৰিম আমি আলোচনা কৰিম যে এই ফ্ৰিজৰ পানীটো মই ইয়াত ঢালি দিম আৰু চাম, অলপ সময় দেখিম যে অলপ সময় পিছত ইয়াৰ বাহিৰত দেখি কিয় বাৰু পানীৰ বুদবুদৰ সৃষ্টি হয়। বলক বাৰু হলি এই কথাটো জানিবলৈ আমি ভিডিঅ'টো ষ্টাৰ্টে কৰোঁ দিয়ক। ষ্টাৰ্টে কৰি দিলোঁ আৰু যে আমি এতিয়া ক'বা গেলি যি পানীৰ সেই আমি যদি ঠাণ্ডা পানী সেই গিলাচত যদি ঢালি দিওঁ তেতিয়াহে ইয়াৰ বাহিৰৰ ফালে পানীৰ টোপাল কিছুমান দেখা পোৱা যায়। অৰ্থাৎ এই টোপালবোৰৰ সৃষ্টিৰ কাৰণ হৈছে ঠাণ্ডা পানী দিয়াটো, হয়নে? তো আমি যদি চাওঁ, পানী তিনিটা অৱস্থাত থাকে, যে গেছীয় অৱস্থাত, গোটা অৱস্থাত আৰু জুলীয়া অৱস্থাত, হয়নে? তো পানী থাকে তিনিটা অৱস্থাত। সেই তিনিটা অৱস্থাত থাকে, হয়, যে যেতিয়া আমি ফ্ৰিজৰ পানী এনেদৰে ইয়াত ঢালি ল'ম, তেতিয়া ইয়াত বুদবুদ কিছুমান, অৰ্থাৎ বাহিৰৰ দেখি অলপ সেই দেখিম, হয়নে? চ' এনেকুৱা বস্তু অলপ দেখিম, ঠিক আছে। কাৰণ হৈছে, কিন্তু আমি যদি চাওঁ, ইয়াক যদি ফ্ৰিজত থৈ দিওঁ বাহিৰৰ পৰিৱেশ নলগাকৈ, তেতিয়া এই বুদবুদ অৰ্থাৎ পানীৰ টোপাল বাহিৰৰ ফালে দেখা পোৱা নাযাব। কিন্তু যদিহে আমি ইয়াক বাহিৰৰ পৰিৱেশত ৰাখোঁ, তেতিয়া ইয়াক এনেকুৱা পানীৰ টোপাল বাহিৰত দেখি থকা দেখিম। যে ইয়াৰ কাৰণ হৈছে যে পানী যি জুলীয়া অৱস্থাত ঠাণ্ডাৰ ওপৰত আছিল গিলাচত ঢালি দিয়াতে, সেই ঠাণ্ডা পানীখিনিয়ে বাহিৰৰ এই গিলাচটোৰ বাহিৰৰ পৰিৱেশত থকা গেছীয় যি পানী আছিল, তো আমি জানোৱে যে চব বায়ুমণ্ডলত গেছীয় অলপ পানী থাকে। অৰ্থাৎ এই গিলাচটোৱে যি গেছীয় পানী আছিল তাৰ পৰিৱেশত, সেই গেছীয় পানীখিনিক ইয়াৰ প্ৰতি আকৰ্ষিত কৰিছে। অৰ্থাৎ এই ঠাণ্ডা পানীৰ ফালে সেই বাষ্প, অৰ্থাৎ সেই পানীৰ টোপালবিলাক ইয়াত আহিছে। তাহোনটো এতিয়া মানুহৰ দৰে নহয় যে এই এহেদি যাব, গিলাচটো যে এখনিদি গুচি যাব, গিলাচৰ এখনিদি নাযায় পানীত লগ লাগবা, আহুন গিলাচটোৰ পানীৰ ফালে এই গিলাচটোৰ খুন্দা খাই যাব, অৰ্থাৎ গিলাচত এনেকৈ গুচি যাব, হয়নে? যোৱাৰ ফলত এই যি গেছীয় বায়ু আছিল, সেই গেছীয় পানী আছিল, সেই গেছীয় পানীখিনি জুলীয়া পানীৰ লগত লগ হৈ জুলীয়া অৱস্থা লাভ কৰিব। আৰু জুলীয়া অৱস্থাখিনি যিহেতু গিলাচটোৰ বাহিৰত থাকি যাব, গতিকে সেই বাহিৰত এই জুলীয়া পানীখিনি ৰৈ যাব, আৰু যাক আমি এনেকৈ দেখিব পাওঁ। তো আজি কিজানি বুজি পালেই। তো যদিহে আমাৰ এই টেকনিকেল কথাখিনি বুজি পাইছে, তেতিয়াহ'লে লাইক কৰি দিয়ক এটা, লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এনেকৈ টেকনিকেল ভিডিঅ' চাই থাকিবৰ বাবে। ধন্যবাদ।